বৰুৱা এই আপোনাৰে কথা ভাবি আছিলো হে নহয় হে নাই আজি পাই যাব গধূলি মানে পাই যাব বস্তুৰ যিহে দাম নহয় বৰুৱা আজি মই অফিচৰ পৰা আহোঁতে এটা লৈ আহিম দিয়ক শুনহে ন আমি টেংকিৰ তলতে বহিম ঐ তোৰ পৰীক্ষা নাই হা পৰীক্ষাত যা হে নাই আমাৰ ল'ৰা ছোৱালী কেইটা আজি সিহঁতৰ পৰীক্ষা নহয় ঠিক আছে যা A few moments later. কি হল বিটু তুমি পৰীক্ষা দিবলৈ যোৱা নাছিলা এতিয়া দেখোন কান্দি আহি আছা কি হল মোক কচোন কথাটো মই পৰীক্ষা দিবলৈ গৈছিলো পৰীক্ষাৰ পৰা উলাই দিলে মোক পৰীক্ষা দিব নেদিলে পৰীক্ষা দিবলৈ নেদিলে কিয় নিদিলে মই পেন পিন্ধি যোৱাৰ বাবে পৰীক্ষা দিব নেদিলে সেইটো ওপৰত কেছ কৰিম মই তই মাষ্টৰক কেছ দিয় আৰে গৰু তোক কোনে যাব দিছিল এনেকে হাফ পেন্ট পিন্ধি তোক পৰীক্ষা দিবলৈ তই নাজান শিষ্টাচাৰৰ কথা নাজান ক'ত কেনেকে কাপোৰ পৰিধান কৰিব লাগে নাজান হাফ পেন্ট পিন্ধি পৰীক্ষা দিবলৈ গ'লে তোক উলিয়াই দিব মই বলটা মাৰি উলিয়াই দিম তোক তই এতিয়া মাষ্টৰৰ ওপৰত কেছ দিব যাও তো মোৰ পুতেক বুলি তোক ক'বলৈ লাজ লাগে তোক মই পিঠি চামৰা ছিঙি দিম তোক মই যাওঁ মাষ্টৰৰ ওপৰত কেছ দিব যাওঁ হা গৰু তোক কোনো যাব দিছিল মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা